मट्टमट्टमन्नि नागवड्डमर्वयञ्चकार चण्डताण्डवं तनोतु नः शिव हर हर शिव शंकर नीलकंठ गंगाधर। Hi friends, welcome back to my YouTube channel. মই যে আপোনালোকক নগাঁৱত থকা মহা মৃত্যুঞ্জয় মন্দিৰ দেখাব লৈছো। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি ইয়াতে বহুত হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। ইয়াতে এটা বহুত সুন্দৰ পৰিৱেশ আছে। ইয়াত আপুনি আহিলে আপোনাৰ দেহ মন বহুত মুকলি আৰু শান্তি লাগে। এই মহা মৃত্যুঞ্জয় শিৱ মন্দিৰটো এটা শিৱলিংগ আকাৰত বনোৱা হৈছে আৰু এটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ শিৱলিংগ। এই আছক মন্দিৰটো দূৰৰ পৰা চাবলৈ বহুত ধুনীয়া লাগে। এই আছক আমি এতিয়া চাকি জ্বলাবৰ কাৰণে আহি আছো। মন্দিৰৰ ভিতৰতে চাকি জ্বলাব নিদিয়ে। ইয়াৰ কাষতে এটা ঘৰ বনাই দিয়া হৈছে চাকি জ্বলাবৰ কাৰণে। शिव शंभो शंभो। ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে এয়া চাওক বন্তি জ্বলোৱা স্থান। ইয়াত আপোনালোকে বন্তি জ্বলাই শৰাইসমূহ ভিতৰত দিব লাগিব। এয়া চাওক ইয়াতে শ শ মানুহে বন্তি প্ৰজ্বলন কৰি আছে। शिव शंभो शंभो करोति सब संभव। शिव शंभो शंभो करो। ইয়ালৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি সমাগম হয়হি। যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী, নলবাৰী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহে। सब संभव। शिव शंभो शंभो करोति सब संभव। মন্দিৰলৈ সোমাই যোৱা ৰাস্তাটোৰ দুই কাষে দুটা ডাঙৰ ডাঙৰ পুখুৰী আছে আৰু ইয়াতে কাছ আছে। ইয়াত এটা সুন্দৰ আৰু শান্তিৰ পৰিৱেশ দেখিবলৈ পাব। ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात्। शिव शंभो शंभो करोति सब संभव। 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 बड़े भाग्य से मिला है जीवन, जीव जगत जल थल कण कण, अंडज पिंडज जड़ चेतन सब में। আমি এতিয়া হৰাই দিবলৈ ইয়াতে লাইন কৰিব লাগিব। হৰাইখন দিবলৈ প্ৰায় আধা ঘণ্টা সময় লাইনত আহিব লগা হ'ল কিয়নো আজি বহুত মানুহ হৈছে। शिव में वंदन। शिव शंभो शंभो करोति सब संभव। शिव शंभो বৰষুণ দিলে ইয়াৰ পৰা পানী পৰা চাই খুব ধুনীয়া লাগে। शिव शंभो करोति सब संभव। शिव शंभो करोति सब संभव। शिव शंभो करोति सब संभव। এয়া চাওক মন্দিৰটোৰ ভিতৰভাগ অলপ দেখাব লৈছো। এইটো কেছ কাউণ্টাৰ আৰু ইয়াতে প্ৰসাদ বিতৰণ কৰা হয়। ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्। চাওক মন্দিৰটোৰ ভিতৰভাগ কিমান ডাঙৰ হয় আৰু ইয়াৰ ওপৰতেই শিৱলিংগটো প্ৰতিষ্ঠা কৰা হৈছে। योर्मुक्षीयमामृतात्।
शम्भो शम्भो करोति सब संभव शिव शम्भो शम्भो करोति सब संभव शिव शम्भो शम्भो करोति सब संभव शिव शम्भो शम्भो करोति सब संभव। ये भव सागर की उथल पुथल और कर्मों के लेख अटल हर हर दानी ध्यानी में तीन लोक शिव विश्व पटल शिव शम्भो शम्भो करोति सब संभव शिव शम्भो शम्भो करोति सब संभव शिव शम्भो शम्भो करोति सब संभव शिव शम्भो शम्भो करोति सब। এয়া চাওক ইয়াৰ কেম্পাছটো কিমান ডাঙৰ হয় মন্দিৰৰ ওপৰৰ পৰা তলৰ ভিউ দেখাইছো আৰু ইয়াত এটা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে चटाटवी गलज्जल प्रवाह पाविक स्थले गले विलम्बिताम्बुजंग तुंग मालिका टमट्ट मट्ट मट्ट मन्निनाद वड्डमर्वयं चकार चंड तांडवं तनोतु नः शिव। এয়া চাওক মন্দিৰটোৰ সাইডৰ পৰা এটা ভিউ দেখাইছো हर शिव शंकर नीलकंठ गंगाधर आए शरणम तिहारे ज्ञान ऐसा विशाल बैठे हो मृग नैन छाए माथे चंद्र विराजे तनना ना 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 तनना ना 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 तनना ना 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 तनना ना 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 तन। ইয়াত আহিলে আপোনালোকে মন্দিৰৰ ফ্ৰণ্টতে চাকি আৰু শৰাই দোকান পাব লগতে ফটো কাপোৰ আৰু ট্ৰেডিশনাল বস্তুৰ দোকান আছে লগতে হোটেল আৰু ৰেষ্টুৰেণ্টও পাব ইয়াৰ পৰাই সকলোকে নতুন বছৰটিৰ শুভেচ্ছা জনালো লগতে নতুন বছৰটোত সকলোৰে শুভ হওক মংগলময় হওক তাকে শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনালো ঠিক আছে ভিডিঅ'টো ইমানতে সামৰিছো যদি ভাল লাগিল লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব थैंक यू। गद्दगज्ज्वलल्ललाट पट्ट पावके किशोर चंद्रशेखरे रति प्रतीक्षणं मम धराधरेन्द्र नंदिनी विलास बंधु बंधुरा स्फुरद्दिगंत संतति प्रमोद।